প্ৰশ্ন দুখনমান অসমীয়া উপন্যাস বা চুটিগল্পৰ আলোচনা আগবঢ়াওক য'ত প্ৰত্যক্ষ অথবা পৰোক্ষভাৱে পৰিৱেশ সংৰক্ষণ বিষয়ক প্ৰসংগ উত্থাপন হৈছে। উত্তৰ প্ৰাচীন কালৰে পৰা সাহিত্যত প্ৰকৃতিৰ চিত্ৰায়নে অতি গুৰুত্ব লাভ কৰি আহিছে। ভাৰতীয় সাহিত্যৰ আৰম্ভণি কালৰ ৰচনাসমূহত প্ৰকৃতিৰ বন্দনা সুন্দৰকৈ দাঙি ধৰা হৈছে। অসমীয়া সাহিত্যত প্ৰকৃতিৰ ৰূপ বৰ্ণনাৰ সমান্তৰালভাৱে নতুন দৃষ্টিভংগীৰে পৰিৱেশ সংৰক্ষণ সম্পৰ্কীয় চিন্তা চৰ্চাই গুৰুত্ব আৰোপ কৰিছে। আধুনিক কালৰ সৃষ্টি উপন্যাস সাহিত্যত ইয়াৰ সুন্দৰ প্ৰতিফলন ঘটিছে। পৰিৱেশ সংৰক্ষণ বিষয়ক প্ৰসংগ উত্থাপন হোৱা দুখনমান অসমীয়া উপন্যাসৰ আলোচনা তলত আগবঢ়োৱা হ'ল। অসমীয়া উপন্যাস সাহিত্যলৈ বিশিষ্ট বৰঙণি আগবঢ়োৱা সৈয়দ আব্দুল মালিকৰ উপন্যাসত প্ৰকৃতিৰ বিভিন্ন ৰূপ শক্তিশালী ৰূপত চিত্ৰিত হৈছে। উদাহৰণস্বৰূপে তেওঁৰ মহাপুৰুষ মাধৱদেৱৰ জীৱনৰ আধাৰত ৰচিত প্ৰেম অমৃতৰ নদী শীৰ্ষক উপন্যাসখন আৰম্ভ হৈছে প্ৰাকৃতিক পৰিৱেশৰ বৰ্ণনাৰে। উপন্যাসখনৰ পটভূমি নিৰ্মাণ কৰা হৈছে গ্ৰাম্য প্ৰকৃতিৰ বৈচিত্ৰ্যময় পৰিৱেশত। প্ৰকৃতিৰ গুৰুত্বপূৰ্ণ উপাদান গছ-গছনি, নদ-নদী, পৰ্বত পাহাৰ, চৰাই-চিৰিকটি, মাছ পুঠি, পোক পৰুৱা আদিৰ অনুষংগৰে উপন্যাসখনৰ আৰম্ভণি কৰা হৈছে। অসমৰ প্ৰধান নদী ব্ৰহ্মপুত্ৰক লোকসমাজে লুইত, বৰলুইত, বুঢ়ালুইত, চিৰিলুইত, বৰহমপুত্ৰ আদি নামেৰে নামকৰণ কৰাৰ প্ৰসংগটো ঔপন্যাসিকগৰাকীয়ে উল্লেখ কৰিছে। প্ৰকৃতিৰ অন্যতম গুৰুত্বপূৰ্ণ উপাদান নদীসমূহে নৈসৰ্গিক শোভা বৰ্ধন কৰাৰ লগতে নৈপৰীয়া সংস্কৃতিৰো জন্ম দিছে। নদীৰ দুয়োপাৰত গঢ়ি উঠা সেউজীয়া অৰণ্য, নদীৰ বুকুত থকা জৈৱ বৈচিত্ৰ্য আৰু মানুহৰ সামূহিক পৰিচয়ৰ ধাৰক আৰু বাহক হৈ পৰিছে। উপন্যাসখনত লেখকে লোকসমাজে গছ-গছনি আৰু মাছৰ নামেৰে ঠাইৰ নামকৰণ কৰাৰ প্ৰসংগ উত্থাপন কৰিছে। ঔপন্যাসিক সৈয়দ আব্দুল মালিকৰ প্ৰেম অমৃতৰ নদী উপন্যাসত প্ৰকৃতিৰ ত্ৰৈমাত্ৰিক ৰূপৰ প্ৰতিফলন ঘটিছে। প্ৰকৃতিৰ নৈসৰ্গিক শোভা, প্ৰকৃতি আৰু মানুহৰ চিৰন্তন সম্পৰ্ক আৰু প্ৰাকৃতিক পৰিৱেশ তথা সম্পদৰ সংৰক্ষণ সম্পৰ্কীয় ধাৰণাই উপন্যাসখনক এক নতুন মাত্ৰা প্ৰদান কৰিছে। পৰিৱেশ সংৰক্ষণৰ বিষয় উপস্থাপন কৰি লিখা আন এখন উপন্যাস হৈছে অসমীয়া উপন্যাস সাহিত্যৰ সমৃদ্ধিশালী কৰা এগৰাকী উল্লেখযোগ্য লেখিকা অনুৰাধা শৰ্মা পূজাৰীৰ 2018 চনত প্ৰকাশিত ইয়াত এখন অৰণ্য আছিল শীৰ্ষক উপন্যাসখন। উপন্যাসখনৰ নামকৰণে এক বাৰ্তা বহন কৰিছে। প্ৰকৃতিৰ লগত মানুহৰ সম্পৰ্ক অতি নিবিড়। এখন অৰণ্যই মানৱ জীৱনৰ সকলো প্ৰয়োজন পূৰণ কৰিব পাৰে। পাৰিপাৰ্শ্বিকতা ৰক্ষা কৰাৰ লগতে এখন অৰণ্যত মানুহে নিজৰ জীৱিকাৰ পৰা আদি কৰি সকলো বস্তুৱেই আহৰণ কৰিব পাৰে। এখন অৰণ্যই হৈছে জীৱ-জন্তুবিলাকৰ নিৰাপদ আশ্ৰয়স্থল। কিন্তু বৰ্তমান সময়ত যেন অৰণ্য হৈ পৰিছে মৰুভূমি সদৃশ। প্ৰাকৃতিক দুৰ্যোগ, ৰাজনীতি, অৰ্থনৈতিক সংকট, গোষ্ঠী সংঘৰ্ষ আদিৰ ফলত মানুহ পদে পদে গৃহহাৰা হৈছে আৰু অৰণ্য জলাশয়সমূহ দখল কৰিবলৈ বাধ্য হৈছে। ফলত জীৱ-জন্তুসমূহৰ বাসস্থান, খাদ্যৰ সংকটে দেখা দিছে। এই সকলোবোৰেই মানৱ সভ্যতালৈ কঢ়িয়াই আনিছে অশুভনীয় সংকেত। কিন্তু এই সকলোবোৰ সমস্যাই মানৱ সৃষ্ট। বৰ্তমান সময়তে মানুহে বিশুদ্ধ বায়ুৰ বাবে, পানীৰ বাবে সংগ্ৰাম কৰাৰ দিন আহিছে। এনেকুৱা এক বাস্তৱ অভিজ্ঞতাক আধাৰ হিচাপে লৈ লেখিকাই গ্ৰন্থখন ৰচনা কৰিছে। উপন্যাসখনৰ চৰিত্ৰসমূহৰ বিভিন্ন দিশৰ মাজেৰে লেখিকাই মনস্তাত্ত্বিক দিশৰ উদ্ঘাটন কৰিছে। তেওঁ আশাবাদী নতুন প্ৰজন্মই অৰণ্যক ভাল পাবলৈ শিকিব, অৰণ্যক ৰক্ষা কৰিব, পৃথিৱীখনে আকৌ সেউজীয়া হ'ব। উপন্যাসখনৰ জ্যোতি, ৰঞ্জন, ৰাণু, বাবলা, শশাংক, সুগতা, মাধুৰী, ৰাজবংশী, নিৰঞ্জন বাহাদুৰ আদি চৰিত্ৰসমূহৰ মাজেৰে চৰিত্ৰৰ মনস্তাত্ত্বিক দিশৰ লগতে প্ৰকৃতিপ্ৰেমী মনটোকো উদ্ভাসিত কৰিছে। পৰিৱেশ সংৰক্ষণ বিষয়ক প্ৰসংগ উত্থাপিত হোৱা অন্য এখন উপন্যাস হৈছে যতীন্দ্ৰ কুমাৰ বুঢ়াগোহাঁইৰ পৃথিৱীৰ মৰম। উপন্যাসখনত আদিৰ পৰা অন্তলৈকে প্ৰকৃতিৰ অন্তৰ্গত বিষয়বস্তুৰ বৰ্ণনা কৰাৰ উপৰি ঠায়ে ঠায়ে চৰিত্ৰসমূহৰ যোগেদি প্ৰকৃতি সচেতনতাৰ ফুটি উঠিছে। উপন্যাসখনত কেং নামৰ চৰিত্ৰটোৰ মাজেৰে প্ৰকৃতি সংৰক্ষণৰ বহু দিশ প্ৰকাশ পাইছে আৰু ঔপন্যাসিকে প্ৰকৃতিক জানিবলৈ প্ৰেৰণা যোগাইছে।
চৰিত্ৰটোৰ দ্বাৰা ঔপন্যাসিকে বিভিন্ন চৰাই চিৰিকটি, গছ-গছনি, জীৱ-জন্তু আৰু বিলুপ্তপ্ৰায় প্ৰাণীসমূহৰ বৰ্ণনা দাঙি ধৰিছে। উপন্যাসখনৰ দ্বিতীয় অধ্যায়ত এই চৰিত্ৰটোৰ জৰিয়তে প্ৰকৃতি সংৰক্ষণ সম্পৰ্কীয় চেতনা প্ৰতিভাত হৈছে। উপন্যাসত উল্লেখ থকা মতে এবাৰ গাভিনী সৰপহু এজনীক গাঁৱৰ ৰাইজে ধৰি কাটিবলৈ লওঁতে কেং বাধা হৈ থিয় দিছিল। ইয়াতেই প্ৰকৃতি সংৰক্ষণ সম্পৰ্কীয় এটি সুন্দৰ আদৰ্শৰ প্ৰতিফলন ঘটিছে। ঔপন্যাসিকে বিলুপ্তপ্ৰায় জীৱ-জন্তুৰ কথাও নিখুঁত ৰূপত বৰ্ণনা কৰিছে। এই ক্ষেত্ৰত চিকাৰী অথবা মানুহেই প্ৰকৃতি তথা পৃথিৱীৰ ধ্বংসৰ মূল হিচাপে দেখুওৱা হৈছে। মানুহে নিজৰ সুবিধাৰ বাবে নিজৰ স্বাৰ্থৰ হেতু নদ-নদী ভেটা, ৰাস্তা সজা আদি সকলো মানুহৰ সুবিধাৰ কাৰণেই কৰিছে। ফলত প্ৰকৃতিৰ অংশ প্ৰাণীসমূহ নাইকিয়া হ'বলৈ ধৰিছে। পৃথিৱীৰ মৰম উপন্যাসখনৰ আদিৰ পৰা অন্তলৈকে এক সুন্দৰ প্ৰকৃতি চিত্ৰ অংকিত হোৱাৰ লগতে প্ৰকৃতি সংৰক্ষণ সম্পৰ্কীয় চেতনাও প্ৰতিফলিত হৈছে। এনেদৰেই অসমীয়া সাহিত্যত প্ৰকৃতি সংৰক্ষণ বিষয়ক বহুতো উপন্যাস ৰচনা হৈছে। ইয়াৰ ভিতৰত উল্লেখযোগ্য উপন্যাস সৈয়দ আব্দুল মালিকৰ প্ৰেম অমৃতৰ নদী, অনুৰাধা শৰ্মা পূজাৰীৰ ইয়াত এখন অৰণ্য আছিল আৰু যতীন্দ্ৰনাথ বুঢ়াগোহাঁইৰ পৃথিৱীৰ মৰম নামৰ উপন্যাস কেইখনে প্ৰত্যক্ষ বা পৰোক্ষভাৱে প্ৰকৃতি অৰ্থাৎ পৰিৱেশ সংৰক্ষণ বিষয়ক প্ৰসংগ উত্থাপন কৰিছে।